Good morning guys. ৰাতিটো হোৱা নাই কালি 7 km যাম চামখে ৰাতিটো হোৱা নাই আৰু জাষ্ট উঠিছো এটা 8টা বাজিলে আৰু এ দেখিছে হেউ যাব আমি ক'ত যাম আজি চামখে আমি চামখে যাম তো গাইস চাই থাকক আমি কেনেকৈ গৈ আছো আৰু কেনেকুৱা ৰিজৰ্টখন ফাইনালি গাইস তলা মাৰি দিলো এতিয়া ধুনীয়াকৈ গৈ থাকিম তাৰ পাছত এখন গাড়ী এখনতে আমি যাম 7 km আৰু মাজত দেখাই আছো কত কেনেকুৱা কিমান ধুনীয়া জেগা আছে গাইস গৈ আছো আমি বাইপাছ ৰোডত আছো বৰ্তমান আমি বাইপাছ হৈ যাম আৰু আজি ওয়েদাৰটো বহুত ভাল মেন কথা আজি ইমান ৰ'দ নাই আৰু গতিকে তাত হাতুৰি ভাল লাগিব পানী চুই ভাল লাগিব বেছি ৰ'দ হ'লেও বেয়া তো আজি বতৰটো বিৰাট ধুনীয়া এটা বতৰ সানডে তো আমি গৈ আছো আৰু মানে তাত মানে ফুল মজা কৰিম আৰু তাত মানে বহুত আশা এটা আছে এসপ্তাহ দিন ৰখিছো যাম বুলি গাইজ আমি ডিৰাক গেট পাই গ'লোঁ এয়া দেখিছে আপোনালোকে ইমান গাড়ী লাইন কমচে কম 200-250 গাড়ী এনেদৰে লাইন পাতি আছে পাছৰ কাৰণে তো গতিকে ময়ো গৈ আছোঁ পাছটো বনাবৰ কাৰণে আমি 5জন আহিছোঁ 5জনৰ কাৰণে আমি পাছটো বনাম তাত গৈ চাওঁ কিমান ভিৰ আছে যদি ভিৰ হয় তেন্তে আৰু ৰ'ব লাগিব যদি ভিৰ নহয় তেন্তে সোনকালে হ'ব গতিকে গাইজ আপোনালোকে ইয়াত দেখিছে গাড়ী কিন্তু ইয়াত গাড়ী 2-এখন নহয় কমেও 200খন গাড়ী এনেদৰেই লাইন পাতি আছে তো গাইজ ওপৰত এতিয়া জাষ্ট বৰ্তমান ৰ'দটো আহিছে ৰ'দৰ কাৰণে আৰু অলপমান প্ৰব্লেম হ'ব যিহেতু লাইন পাতিব লাগিব গতিকে গৈ চাওঁ কি হয় তাত গাইজ আপোনালোকে চাই থাকক আহি পাই গ'লোঁ এয়া দেখিছে 7 km লিখা আছে এইটোৱে যিটো ৰাস্তা মেইন ৰোডৰ পৰা 7 কিলোমিটাৰ সোমাই আহিব লাগে এইটোৱে যিটো ৰাস্তা 7 কিলোমিটাৰ সোমাই আহিব লাগে সেইটো কাৰণে 7 km নাম দিয়া হৈছে এইটোৱে ৰোডটো দেখিছে অলপ এনজয় কৰিছোঁ উপায় নাই নহ'লে বেয়া লাগে কাম পানী খাইছে ভয়ে কৰি থাক গাইজ তোমালোকে দেখিছে কেনেকৈ এনজয় কৰি আছোঁ আপোনালোকেও আহিব পাৰে কিন্তু অলপ সোনকালে আহিব কাৰণ জেগা গেটত পাছ বনাওঁতে বহুত দেৰি লাগে আজিকালি অলপ সুবিধা হ'ল সোনকালে হৈ যায় তো দেখিছে দেখিছে কিমান ৰাইজ আজি চানডে এনজয় কৰিব আহিছে গতিকে আপুনি এনজয় কৰক বাই বাই এফালেও দি দিব ফাইনেলি গাইজ ওলালোঁ ইয়াৰ পৰা এতিয়া গাড়ীলৈ যাম ভাগৰ লাগিছে বহুত এনজয় কৰিলোঁ বহুত ব'লা তো গাইজ আমি আহিলোঁ আহি ইয়াত আপোনালোকে যেতিয়া বেক হয় গোল্ডেন টেম্পল নাপাওঁতে এখন বজাৰ পাব যিহেতু তাত টোটেলি লোকেল খাদ্য লোকেল খানা পোৱা যায় লোকেল চব্জি আপোনালোকে ইয়াৰ পৰা লৈ যাব পাৰিব লোকেল চব্জি আছে
যিটো আমাৰ তাত দেওবাৰে বহে ইয়াত ৰেগুলাৰ বহে আপোনালোকে চাই যাব পাৰিব মই আপোনালোকক দেখুৱাম যে কি বস্তু আছে কিমান দাম কি কথা বলক এতিয়া হৈ গ'ল খোৱাৰ টাইম এয়া দেখিছে এয়া পক বইল আৰু এফালে চিকেন বইল পক খুৱাই পক খাব চিকেন খুৱাই চিকেন খাব এয়া টোপোলা ভাত চাটনি বাহ মজা লাগিব আজি বহুত জোৰ ভোক লাগিছে প্ৰথমতে খাই লওঁ বাই বাই গাইজ খাই লওঁ তাৰপিছত আকৌ কথা পাতিম বহুত জোৰ ভোক লাগিছে জলদি তো গতিকে আজি দিনটো শেষ হ'ল গাইজ যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব